হেল্ল' হাই নমস্কাৰ কমৰুক চুদুং আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি আমিও বহুত ভালে আছোঁ এণ্ড বহুত দিনৰ মূৰত এটা ধুনীয়া এটা লং ভিডিঅ' ব্লগ এটা বনাব গৈ আছোঁ। যিহেতু আজি মই আফটাৰ 4 মাহ 5 মাহ পাছত ঘৰলৈ গৈ আছোঁ। চ' দেখিছে কিমান এক্সাইটেড, কিমান ভাল লাগিছে। গোটেই পাছফালে কাপোৰ ভৰ্তি, যিহেতু ঠাণ্ডা দিনত বহুত কাপোৰ লাগে। চ' সেইকাৰণে আমি গৈ আছোঁ আৰু মন ইমান ভাল লাগি গৈ আছোঁ। আৰু মাজে মাজে ৰাস্তা একেবাৰে বেয়া। আৰু যিহেতু ঘৰলৈ গৈছোঁ মানে আমাৰ মেইন কুকুৰা লাগেই। সেই লোকেল কুকুৰ বিচাৰি আমি ৰাস্তাতে পালোঁ, লৈ গৈছোঁ ঘৰলৈ। আৰু ফাইনেলি শিমলুগুৰি পালোঁহি আৰু শিমলুগুৰিত কুঁহিয়াৰ ৰস অলপ খাইছোঁ। আৰু ইয়াত দেখিছে আমাৰ গাঁৱৰ সোমাই যোৱাৰ ৰাস্তা দেখিছে, অলপ দেখাই দিছোঁ। আৰু যিহেতু আজি আমি বহুত বিশেষ এটা কাৰণত ঘৰলৈ গৈ আছোঁ, সৰুকৈ কিবা আমাৰ নিয়ম ঘৰত পতা হৈছে। চ' সেইকাৰণে ইয়াত দেখিছে গোটেই আহিয়ে চিধা পাকঘৰলৈ উঠিছোঁ। আমাৰ মিচিং পাকঘৰ দেখিছে, সকলো মিচিং পাকঘৰ কেনেকুৱা গমেই পায়। গোটেই চাংঘৰ আৰু চাংঘৰ আমাৰ মিচিং ৰীতি নীতিৰে সকলো নিয়ম কৰা হৈছে। এয়া গোটেইখিনি মানে আইতা খুৰা গোটেইখিনি বা ভণ্টি চব আহি গোটেইখিনি যা যোগাৰ কৰিছে। এয়া মোৰ ভাগিন দেখিছে, তাই কিমান হেঁপাহ মানে আমাক লগ পোৱা, মাহীক লগ পোৱা। ত' দেখিছে তাইও আছে আমাৰ লগতে বহিছে, গোটেইখিনি কৰিছে। এয়া আমাৰ নিয়ম কৰিবৰ কাৰণে ৰেডি কৰিছে আইতা। বিশেষ আমাৰ দিনত যিহেতু আমাৰ বহুত প্ৰগ্ৰাম আছিলে, আৰু দিনত আমাৰ নিয়ম কৰা হৈছে আৰু ৰাতিও এটা নখোৱা নিয়ম আছে। চ' সেইকাৰণে আমাৰ নিয়মটো আগত কৰি লৈছে। ইয়াত দেখিছে গোটেইখিনি ব্যস্ত, আৰু এতিয়া সেৱা কৰিবৰ কাৰণে আমি বহিছোঁ ধুনীয়াকৈ। এয়া গোটেই গোটেইখিনি আমাৰ থালি ধুনীয়া সজোৱা হৈছে। ইয়াত ধুনীয়াকৈ আমি গমেই পায় সকলো নহয়, আমাৰ ঘৰৰ মানুহে গম পায় আৰু মোৰ ওচৰৰ কিছুমানে গম পায় কিহৰ কাৰণে নিয়মটো কৰা হৈছে। চ' সকলোৱে যাতে আশীৰ্বাদ দিব। ইয়াতে বোলে যে 5 মাহত যে পঞ্চমী বুলি কয়, ইয়াতে বোলে মাতৃজনী যে কিবা ৰান্ধোতে মেলোতে দিওঁতে বুজাওঁতে গৰ্ব অপৰাধখিনি যেন কেমাদায়ক কৰি আপোনাৰ চৰণত ঠাই দিয়ে যেন এই গৰ্ব আশীৰ্বাদ লৈ যেন গৰ্ভৱতী মাতৃ আয়ক যেন। এয়া মা ক্ষীৰ খুৱাইছে আমাক, যিয়ে দেখিছে ধুনীয়াকৈ। আৰু ইমান ভাল লাগিছে আজি সকলোকে লগ পাইছোঁ বহুত দিনৰ মূৰত, আৰু নিজৰ ঘৰত অহা মজাই বেলেগ। সকলোৱে বিয়া হোৱা ছোৱালী গম পায়, যেতিয়া আমি হাজবেণ্ডৰ ঘৰৰ পৰা ঘৰলৈ আহোঁ কিমান হেঁপাহত আহোঁ মানুহখিনি লগ পাবলৈ কাৰণে। আজি সকলোৱে লগতে বহি মেলি এনেকৈ লগতে খাইছোঁ, আৰু চবেই আহিছে আশীৰ্বাদ দিছে আমাক, কিমান ভাল লাগিছে। এয়া দেখিছে মা খুৱাই গৈ আছে আৰু সকলোৱে ধেমালি কৰি গৈ আছে আমাক। চ' কিহৰ কাৰণে হয় কি কাৰণে হয় অলপ পাছত লাহে লাহে গম পাই যাব। চ' দেখিছে এয়া নিয়মখিনি গৈ আছে, আৰু আমাৰ এই টিকলিজনী ভাগিনজনী ইমান ধেমালি কৰি আছে, তাইও খাবলৈ হেঁপাহ। তাই অকল মোৰ ওচৰতে আছে, দেখিছে কিমান ধেমালি কৰিছে, হাঁহি আছে তাইৰ লগত। ইমান মৰম কৰোঁ তাইক, তাই নুগুচেই মোৰ হাতৰ ওচৰতে আছে আৰু দেখিছে সকলোৱে আমাৰ কাৰণে হেঁপাহত আছিলে ঘৰত। আয়াহঁতে ইমানেই ভাল লাগিছে সকলোকে দেখি। সেই আগত আমি এনেকৈ থাকোঁ হাঁহি ধেমালি। ত' ভাবিছোঁ এতিয়া এয়া দেখিছে আমাৰ নিজৰ আইতা। ত' বহুত ধেমালি কৰি আছে ছোৱালী। এয়া আমাৰ খাবলৈ কাৰণে আমাৰ মিচিঙত পেৰ দৈং আৰু লোকেল চিকেন বনাই আছে, পিঠাগুড়ি আৰু লোকেল চিকেন বনাই আছে। ইয়াত দেখিছে আমাৰ মিচিঙত আমাৰ সকলো কিবা নিয়ম কৰিলে আমাৰ এই চব্জি লাগেই। আৰু দেখিছে গোটেই বা আহিছে আৰু ধুনীয়াকৈ আমাক আশীৰ্বাদ দিবলৈ আহিছে। এয়া গোটেইখিনি আমাৰ ৰেডি হৈ গ'ল। আমাৰ তাতো এয়া খাবলৈ ষ্টাৰ্ট কৰিছে, ফাৰ্ষ্ট খাইছে, কেনেকুৱা হৈছে কি নাজানো। আৰু ইমানেই মিছ কৰি আছিলোঁ আমি পেৰ দৈং আমি পিঠাগুড়ি আৰু লোকেল চিকেন খাবলৈ কাৰণে। ইমান হেঁপাহত খাওঁকৈ আছিলে, ফাইনেলি ৰেডি হ'ল, খাওঁ। ইয়াৰ থালি ধুনীয়াকৈ আমাক লেগ পিচ দিছে, তাই টেষ্ট কৰি লৈছে, দেখিছে। চ' এয়া দেখিছে গোটেইখিনি ভকতখিনি একেলগে, আৰু গোটেইখিনি আমাৰ ফেমিলি গোটেইখিনি। এয়া আমাৰ নখোৱা যোগাৰ এতিয়া ষ্টাৰ্ট হৈছে ৰাতি, যিহেতু দিনৰ নিয়মখিনি হৈ গ'ল। এতিয়া আমি নখোৱা মৃতকক দিবলৈ কাৰণে আমি ৰেডি কৰিছোঁ। এয়া আমাৰ ৰাতি আকৌ মানুহ আহিব, সেইকাৰণে আমি ৰেডি কৰিছোঁ। খুৰীহঁত গোটেইখিনি ঘৰৰ মানুহ আহিব একেলগে এসাঁজ খাবলৈ কাৰণে। এয়া দেখিছে ইয়াইও আমাৰ লগত ৰাতিপুৱাৰ পৰা লাগি আছে, কষ্ট কৰি মেলি বেছি ৰাতিপুৱা আহিলে। এতিয়া গধূলি হৈ গ'লগৈ, আৰু গধূলি নখোৱা নিয়মখিনি আমি শেষ কৰি আজৰি হওঁ ভাবিছোঁ। চ' সেইকাৰণে দেখিছে এয়া গোটেইখিনি
Bilang gede, kau pernah orang tidak sila korang badan nanu di lokal budaya di korak. Kasi balik kalau ke kanan paling orang nanti tidak nonton tidak lagu gimana tidak lokal. Ada bilang gede bilang ko, lokal malah nyina bokta bilang ko orang ko. Tangan gede. যোৱাকালি ইমানেই ভাগৰ লাগিলে যে মই একো ব্লগ একো ভিডিঅ' বনাব নহ'ল সেইকাৰণে আমি নেক্সট ডে যিহেতু মোৰ বাৰ বাৰ্থডে চ' সেইকাৰণে ওলাইছোঁ গধূলি মই মা আৰু সি জানটোৱে আৰু এয়া দেখিছে আমি বেছি দূৰলৈ মই যোৱা নাই আমি নাজিৰালৈ আহিছোঁ সকলোৱে নাজিৰা বাসিন্দা চিনি পায় গোটেইখিনি ফেমাছ আমাৰ কেফে যিহেতু আমি সকলোৱে ইয়াতে বজাৰ কৰিব আহোঁ প্ৰায় আৰু ইয়াতে বজাৰ কৰি থাকোঁ আৰু ভণ্টি আৰু বাহঁতে দিনতেই শিৱদৌল গুচি গৈছিলে যিহেতু আমি যাব নোৱাৰিলোঁ সেইকাৰণে গধূলি গুচি আহিছোঁ যাতে বাৰ ভাল দিনটো আৰু অকণমান ভাল কৰিবৰ কাৰণে বিশেষ দিনটো আৰু অকণমান বিশেষ কৰিবৰ কাৰণে ওলাই আহিলোঁ এয়া বাৰ ফালৰ পৰা সকলো ট্ৰিট দিছে আমাক দেখিছে গোটেই ফেমিলি আহিছোঁ ফেমিলি মানে আমাৰ অম্বিকা বাক মিছ কৰিছোঁ যিহেতু অম্বিকা বাই আহিব নোৱাৰিলে তাইক আমি যোৱাকালি ৰাতি থৈ আহিলোঁগৈ তাই যিটো স্কুল আছে সেইকাৰণে আহিব নোৱাৰিলে সেইকাৰণে আমাৰ বাৰ্থডে বাহঁত ভিনহঁত আৰু ভণ্টি দিনতে ওলাই গৈছিলে শিৱসাগৰৰ পৰা আহি এতিয়া আমি গধূলি নাজিৰালৈ লগ কৰিছোঁ আমি গোটেইখিনি অকণমান ওলাই আহিছোঁ অলপ মনবোৰ ভাল লাগিবৰ কাৰণে আৰু দেখিছে এয়া ভণ্টি এয়া ফাইনেলি আহি গ'ল ম'ম' যিহেতু মোৰ ফেভৰেট হয় আৰু যিহেতু এতিয়া মানে খাবলৈ মন গৈছে দেখি মেলি চুপটো মই খাব নোৱাৰোঁ এতিয়া সেইকাৰণে চুপ ইগন'ৰ কৰিছোঁ যে ম'ম'টো 2 পিচ খালোঁ বেছি খাব নোৱাৰিলোঁ যিহেতু ময়দাৰে বনোৱা অলপ ইগন'ৰ কৰিছোঁ আনহেল্ডি এয়া দেখিছে চিকেন ড্ৰাই ফ্ৰাই ইমানেই ভাল লাগিলে লাষ্টত বেবিকৰ্ণো অৰ্ডাৰ দিছিলোঁ এয়া ফ্ৰাই দেখিছে বনাই আছে আমাৰ নাজিৰা ফেমাছ সকলোৱে ইউটিউবত দেখি আছে আৰু আমাৰ শিমলুগুৰিত নতুনকৈ আমাৰ এম বজাৰ খুলিছে আমি ভাবিলোঁ এপাক সোমাওঁ বুলি চ' সোমালোঁ ভাল লাগিলে ইমান ধুনীয়া কালেকশ্যন আমি আগততো বহুত শিৱসাগৰলৈ যাওঁ বিশালত বজাৰ কৰিবলৈ কাৰণে এতিয়া আমাৰ শিমলুগুৰিতে আছে তেতিয়া চিন্তা নাই চ' আমি ইয়াতে বজাৰ কৰিব পাৰোঁ ধুনীয়াকৈ আৰু ফাৰ্ষ্ট টাইম মই চুৱেটাৰ চাইছোঁ যিহেতু মাৰ কাৰণে মাৰ ঠাণ্ডা আৰু দুজনী মাৰ কাৰণে চাইছোঁ ইফালে তাৰ মাৰ কাৰণে চাইছোঁ আৰু মোৰ মাৰ কাৰণে চুৱেটাৰ চাইছোঁ দুটা আৰু কালেকশ্যনটো বহুত ধুনীয়া আছে আৰু ভণ্টিও কিবা লাগে বুলি ক'লে সেইকাৰণে তাইৰ কাৰণে লৈ দিছোঁ আৰু ভাগিন তুলিলে কিবা এটা লৈ দিছোঁ যিহেতু ইমান ধুনীয়া কালেকশ্যন আছে মইতো নিজে কৈ ল'ব নোৱাৰিলোঁ চাই থাকিলোঁ আৰু বহুত ভাগৰ কৈছোঁ নহয় ইমানেই ভাগৰ লাগিছে মোৰ যেনে ঘৰ আহিলোঁ আৰু বাৰ্থডে চেলিব্ৰেট বাৰ্থডে কেক কাটিবৰ কাৰণে ৰৈ আছিলে বাৰ্থডে ঘৰত মানে ককাহঁতৰ লগত কেক কাটিমগৈ বুলি নিজৰ ফেমিলিৰ লগত চ' সেইকাৰণে আমি কেক কাটিবলৈ আকৌ ঘৰলৈ আহিলোঁ এয়া কেক চেক কাটিবলৈ ৰেডি কৰিছোঁ ভিনটো ইমানেই ভাল লাগিছে আজি সকলো ভাই ভনীয়ে লগতে আছোঁ ভণ্টি আছে ঘৰত আমি আৰু তিনিজনী বিয়া হ'লোঁ আৰু এনেকৈ যেতিয়া বিয়া হোৱাৰ পাছত আহিছে Happy birthday to you. Happy birthday to you. Happy birthday dear Jantu. Happy birthday to you. May God bless you. Ya kuah. Sang ধুনু sang. শুকুৰবাৰ মঙ্গলবাৰ তাতে খাবই নহয় তাই অহা বছৰ চুগাৰ ফ্ৰী বিস্কুট খুৱাব কেক খাব এক পিচটো মুখত খুৱাই দিয়ে একেবাৰে আৰু নিজে কেক বনাই পিছে বাৰ্থডে নিজে কেক বনাই লোৱাচোন হাতত লোৱা তুমি খোৱা আৰু খোৱা খাব লাগিব মানে স্কিনটো কিবা কৰিছে হ'ব তুমি এনে হাজবেণ্ড নেকি ষ্টাৰ্ট হৈছে
এয়া আমাৰ এনেকৈ মৰম চেনেহবোৰ হাঁহি ফূৰ্তি এনেকৈ থাকক। ইয়াত গিফ্ট আনবক্সিং কৰিছে, কোনে কোনে কি দিছে। আৰু বা বহুত ডেক'ৰেশ্যনৰ কাৰণে বহুত ভাল, আৰু তাই ডেক'ৰেশ্যন ঘৰত বহুত কৰে, সেইকাৰণে গোটেইখিনি ডেক'ৰেশ্যন বস্তুৱে দিছে গিফ্ট, দেখিছে। আৰু আমাৰ বিয়া হোৱাৰ পাছত এনেকৈ আকৌ ঘৰত আহি লগ পোৱা সেই আনন্দ, এই আৱেগটো বহুত বেলেগ ছোৱালী মানুহৰ। চ' আহি মেলি ভণ্টিৰ ঘৰত অকলে থাকে, চ' সেইকাৰণে বা আৰু মই আহিলোঁ। বেছি ডাঙৰ 2 নম্বৰ বা আহিব নোৱাৰিলে, যিহেতু তাই অলপ অসুবিধা হ'ল। চ' মই ঘৰত 3 দিন থাকিলোঁগৈ, সেইকাৰণে 3 দিনৰ গোটেইখিনি ভিডিঅ' একেলগে মই দিছোঁ। গোটেইখিনি আমি ঘৰত মই কি কৰিলোঁ, কি কৰা নাই, বহুত নিয়ম কৰিলোঁ। আৰু ইমানেই ভাগৰ লাগিছে, সঁচাই কৈছোঁ নহয়, বেছি আগৰ নিচিনা মানে নোৱাৰোঁ জাৰ্ণি কৰিবলৈ। চ' দেখিছে গোটেইখিনি আমি লগতে বহি মেলি খাইছোঁ। এয়া আমাৰ মৰমবোৰ যে এনেকৈ থাকে। ইয়াৰ নেক্সট দিনাখন আকৌ হাঁহ মাৰিছে। ইয়াত দেখিছে মা আৰু ভণ্টি পূৰা মিলি মেলি কৰি আছে। চ' এইফালে গাহৰি পুৰি আছে পূৰাই। চ' দেখিছে গাহৰি ফাইনেলি পাই গ'লোঁ। চ' মোৰ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। টাটা বাই বাই। চবেই আশীৰ্বাদ দিব, মৰম দিব, বাই।